নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? মই প্ৰিয়ংকা আপোনালোক সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আৰু আজি কেইদিনমানৰ পাছত আকৌ আহি গ'লোঁ আপোনালোকৰ ওচৰলৈ। তো ভাবিলোঁ ভিডিঅ' এটা আপোনালোকৰ কাৰণে বনাই দিওঁ, আজিৰ দিনটোনো কি কি কৰোঁ। আগৰ ভিডিঅ'টো মই সেইটোৱে দিছিলোঁ চাগে, আগৰ কি কৰোঁ, কিন্তু হ'লেও আপোনালোকে বৰ নাখাব, হ'লেও চাই যাব। মই দেখুৱাবলৈ চেষ্টা কৰিম, কাৰণ এতিয়া পৰিস্থিতিটোৱে এনেকুৱা, আমি বাহিৰলৈ যাব পৰাই নাই ন। এতিয়া আপোনালোকক কিবা দেখুৱাম, তথাপিতো সেইবোৰ বাদ দিয়ক বাৰু, যি টি কথা। তো মোৰ আজি মায়ে আজি তাঁত লগাইছে। তো আজি আপোনালোকে দেখিব যে মোৰ মায়ে কি লগাইছে আৰু কেনেকৈ লগাইছে। তো আপোনালোকক মই আজি দেখুৱাম। তো সেইবোৰতো হৈ থাকিব, দেখুৱাই থাকিম। তো ভিডিঅ'টো আপোনালোকে শেষৰলৈকে চাব লাগিব, তেতিয়াহে দেখিব যে কেনেকৈ তাঁত লগাইছে, কি লগাইছে। তো চাব আৰু আপোনালোকে। তাৰপিছত এতিয়া মই দেখুৱাই দিওঁ বস্তুবিলাক। এইটো কি হয় আপোনালোকে জানে নেকি? কোনোবাই জনাবচোন, কমেণ্টত মোক জনাব হা, এইটো কি হয়। মইতো জানো, এতিয়া আপোনালোকে জানে বা নাজানে। যদি নাজানে মোক সুধিব, আৰু জানিলেও মোক সুধিব এইবিলাক বস্তুবিলাক। এয়া তো কথাটো হ'ল কি, মায়েতো তাঁত লগাবলৈ গ'লগৈ। তাৰপিছত মোক ক'লে যে তই ভাতখিনি বনা। তো মই এতিয়া ভাত বনাব লাগিব। আৰু চবচে ভাল কথা এইটো যে ভাতটো বাৰু হৈ গ'ল, কিন্তু চব্জিটো বনাব লাগিব। ভাতটো পাতিলোঁ, চব্জিটো ভোল আৰু আলু আছে, ভোল আৰু আলু কাটিলোঁ। ভাবিলোঁ বেলেগ কিবাকৈ বনাম, কিন্তু পাপাই আনি দিলে মাছ। তো এতিয়া মই মাছ বনাম। তো মাছটো কেনেকুৱা আপোনালোকে চাব নেকি? কি কৰিব লাগিব? মাছটো চবেই দেখিছে, মাছ কেনেকুৱা মাছ আহিছে আপোনালোকক দেখুৱাব লাগিব। চাওক, এয়া মাছ, চাওক, এয়া মাছ। এই মাত্ৰ আনি দিছে পাপাই। তো মই এতিয়া ৰখিব, তো মই এতিয়া এই মাছখিনি কাটিব লাগিব। তো ব'লক এই মাছক কাটো গৈ। আজি ইয়াক কাটি কেনে পিচ কৰি দিম। ব'লক, তো এইখিনি ইয়াত থৈ লওঁ। তো মাছ এইটো, এয়া মাছ। তো এয়া মাছ কাটি হৈ গ'ল। এতিয়াখিনি মই ধুই মেলি লওঁ, ধুই মেলি বনাব লাগিব। তো ব'লক। এয়া মাছ কাটি কুটি ল'লোঁ মই। তাৰপিছত ইয়াত মই ভোল আৰু আলু, ইয়াত পিঁয়াজ। তো এতিয়া এইবিলাক বনাব লাগিব। তাৰপিছত মই এতিয়া এইখিনি অকণমান হালধি নিমখ দি থৈ দিওঁ। এয়া মাছ হৈ আছে। তো এতিয়া মই এইখিনি মাছ থওঁগৈ। এই মাছখিনি মই এতিয়া ফ্ৰিজত থৈ দিব লাগিব। তো ফ্ৰিজটো খোলা হ'লনি, यहाँ पर रखा। ये सब टेঙা, এনেকৈ টেঙা যদি দিছে লাগিলে ক'ব দেই। আৰু এটা বস্তু বিলাহী। তো ব'লো। মই খাইছোঁ, প্ৰথমতে আপোনালোকক খুৱাই দিছোঁ। তাৰপিছত মই খাইছোঁ দেই। মজা মজা মজা, খানিম এইটো, মজা মজা। এতিয়া মই এইটো মাছটো খাম। টেষ্টি, ভেৰি টেষ্টি। নিজে বনাইছোঁ যে, খালি নিজে হয়। মই যেতিয়া নিজে বনাওঁ খানা, বেলেগে ভাল পাওঁ না নাপাওঁ, মই কিন্তু বেছি ভাল পাওঁ। তো মই ভাতটো খাই লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। মই ওলাই মেলি ল'লোঁ মানে এতিয়া মাৰ ওচৰলৈ যাওঁ। আপোনালোকক কৈছিলোঁ যে মায়ে তাত লগাইছে, তো চাওঁগৈ বুলি দৰ্জা বন্ধ কৰি লওঁ। দৰ্জা বন্ধ কৰি লওঁ, এতিয়া যাওঁ মাৰ ওচৰলৈ। অ'কে, ব'লক আমি যাওঁ মাৰ ওচৰলৈ। আমি গৈ আছোঁ মাৰ ওচৰলৈ। এইফালে আমাৰ মাই তাত লগাই আছে, আৰু এইফালে পোৱালীকেইজনীয়ে বহি আছে। ফুলচো কৰি দিছে ৰাইজনে, মাতাছে। এইফালে আমাৰ ফুলি চাওক, কিমান ধুনীয়াকৈ ফুলবিলাক ৰুইছে, লগাইছে। জলকীয়া, টাবতে জলকীয়া লগাইছে, ফুল জ্বলাইকে বহি আছে দোকানত। এয়া হৈছে তাত। আচলতে মায়ে আজি লগাইছে গামোচা, এইবোৰ কৰি আছোঁ। কাপোৰ চাপোৰ মেলিছে আৰু ৰ'দ ওলাইছে যিহেতুকে, ৰ'দ কিমান চোকা ৰ'দ, থাকিব নোৱাৰা ৰ'দ। বাকী তোমালোকৰ খবৰ কোৱা? ভাত খালা নাই? ইমান কথা নাখোৱা। এইখিনি ফুল ইমান ধুনীয়াকৈ, ফুলত জোতা জোকাল ফুলিছা। এইফালে মায়ে ৰাজত সূতা বৈ আছে, গামোচা লগাইছে যিহেতুকে, সেইকাৰণে এতিয়া ৰাজত সূতা ভৰাই আছে। আৰু এয়া আপোনালোকে হয়তো জানেই, আৰু যিসকলে নাই দেখা তেওঁলোকেও চাই লওক আৰু কমেণ্ট কৰিবচোন, কোনে কোনে জানে আৰু কোনে কোনে নাজানে। ভালনে তোমাৰ? আপোনালোকৰ ভালনে?
গানো আহিব তাৰপিছত হেল্ল' গাইজ মই এনেকৈ কৈ বকিব কোৱা কোৱা হেল্ল' গাইজ ৱেলকাম টু মাই চেনেল বুলি হেল্ল' গাইজ ৱেলকাম টু মাই চেনেল গাইজ এজনী প্ৰিয়ংকা বাই এজনী আমাৰ হাত কুটি আছে খাই বুলি কৈ দিয়া হাই সেই কিজনী Priyanka's lives and vlogs. Hello guys, Welcome to our vlog apaita dese. Welcome to Priyanka's. Hi boli koi dia. Hi. Bolo kita mi dukan le. Hi boli koi dia. Hai ra ya video nó bên cả. Ra, hey bố hey cái tay con ăn chung. Odai kon di chag ja. Ya, odai kon. Ora ba mo kaman dhunia hoa. Hi stop guys. Priyanka bai aita lagot khuri ase. Sok aita kapu melise. Sok blanket khon. কৈছা না ভালকে কোৱা ভালকে কৈ আছো প্ৰিয়ংকা বাই সহায় কৰি দিছে কৈ দিয়া এয়া আমাৰ ঘৰ ভিতৰত সোমাইছো এতিয়া আপোনালোকে পোৱালীজনী চং নুবাইছে যে পোৱালীজনী চং নুবাইছে হাই বুলি কৈ দিয়া এয়া প্ৰিয়ংকা বাই এয়া মা এতিয়া মই নেমু চৰবত বনাবলৈ লৈছোঁ এয়া কাটি লৈছোঁ ইমান গৰম পৰিছে নহয় আমাৰ এইফালে সেই আগৰ কেইদিন পুৰা লেঠাৰি বৰষুণ দিলে তাৰপিছত এই দুদিন কালিৰ পৰা কিমান ৰ'দ দিছে আৰু ইমান গৰম দিনটো পাই গ'লে আৰু বৰষুণৰ কেইদিনো আমনি লাগিছিলে বৰষুণ দি থকাৰ কাৰণে এতিয়া ৰ'দ দিছে ৰ'দতো গৰমত থাকিব পৰা নাই বহুত গৰম সেইকাৰণে টেঙা চৰবত খাওঁ বুলি ভাবিছোঁ আৰু তো এতিয়া টেঙা চৰবতটো মই বনাই দিওঁ আৰু বনাই কেনে পাপাহঁতক দিব লাগিব হাই এতিয়া ভাবিছোঁ ভিডিঅ'টো আপোনালোকলৈ আগবঢ়ালোঁ ভাবিছোঁ ভিডিঅ'টো শেষ কৰি দিওঁ ইয়াতেই মানে মোৰ 3টাৰ পৰা অনলাইন ক্লাছ আছে সেইকাৰণে যিহেতু ক্লাছ কৰিব লাগিব অলপ দেৰি পাছত সেইকাৰণে ভাবিলোঁ ভিডিঅ'টো ইয়াতে শেষ কৰি দিওঁ তো আজিৰ ভিডিঅ'টো ইমানেই আপোনালোকে যদি ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলোবিলাক কৰি দিব আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইব কৰি দিব না প্লিজ ছাবস্ক্ৰাইব কৰি দিব তাৰপিছত আৰু আপোনালোকে যদি মোৰ ভিডিঅ'বিলাক চাই কমচে কম লাইক এটাতো কৰি কেনে যাব লাইক এটা কৰিলেনো কি হ'ব আপোনালোকৰ প্লিজ লাইক এটা কৰিব আৰু মোৰ ভিডিঅ'বোৰ চাই কেনেকুৱা পায় কমেণ্টত জনাব আকৌ তেতিয়াহে মই গম পাম ভিডিঅ'বোৰ কেনেকুৱা হৈছে কি হৈছে তেতিয়া মই যদি বেয়া হৈছে বুলি ক'ব একো নাই মইতো বেয়া নাপাওঁ বেয়া হৈছে বুলি ক'ব ভাল হ'লে ভাল হৈছে বুলি ক'ব মানে বাছ কমেণ্ট কৰিব আৰু লাইক কৰিব তেতিয়াহ'লে আজি ইমানেই আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে বাই বাই